নমস্কাৰ, আজি আমি গৈ আছোঁ মুৰ্গীৰ পোৱালি আনিবলৈ। হঠাতে ফোন আহিলে দাদাজনৰ যে মুৰ্গীৰ পোৱালি আপোনালোকৰ আহি আছে, তো আহিব লাগে। বতৰ ইপিনে বহুতেই বেয়া, বৰষুণ দিওঁ দিওঁ অৱস্থা হৈছে। সেইকাৰণে অকণমান ভয় লাগি আছে যে মুৰ্গীৰ পোৱালিকেইটা যদি পানী খায় তেতিয়াহ'লে বাচাৰ চান্স বহুত কম থাকে। আৰু এয়া আমি আহি পাই চালোঁ যে অলৰেডি মুৰ্গীৰ পোৱালি আহি পাইছে। পোৱালিৰ কোৱালিটি চেক কৰাৰ কাৰণে আমি খুলি কেলে চালোঁ। আৰু এজন দাদা কৈছিলে যাক নেকি 100টামান লাগিছিলে, তো অকণমান মুৰ্গী পোৱালি বেছি আহিছিলে, মই অৰ্ডাৰ বেছিকৈ দিছিলোঁ অকণমান, তো তাৰ পৰাই আৰু 50টা এক্সট্ৰাকৈ দিলোঁ, তাৰমানে 150টা দিলোঁ। টোটেল মুৰ্গী আহিছিলে 520টা, তো মই ল'লোঁ 360 আৰু দাদাই ল'লে 160। আমি কমপ্লিট বস্তুখিনি পেক কৰি গাড়ীত উঠাই লৈ আহিলোঁ আৰু লগতে 2টা প্ৰি ষ্টাৰ্টাৰ দানা লৈছোঁ। আৰু মাছ ৰাস্তাতে আহি গ'ল বৰষুণো কি ডাঙৰ বৰষুণ আহিছে, কিন্তু মুৰ্গীৰ পোৱালিকেইটা তিতা নাই। মুৰ্গীৰ পোৱালি যদি পানীত তিতে তেতিয়াহ'লে বাচাৰ চান্স বহুত কম হৈ যায়, মেক্সিমাম মৰি যায় আৰু লগতে গ্ৰ'থটোও কম হয়। মুৰ্গীৰ পোৱালি হওক বা হাঁহৰ পোৱালি হওক, যাতে পানী নাপায়, স্পেচিয়েলি 15 দিনমান ব্ৰুডিং কৰাৰ সময় পৰ্যন্ত যাতে পানী একেবাৰে নাপায়। এই বৰষুণৰ মাজত যেনি তেনি মুৰ্গীৰ পোৱালিকেইটাক নমোৱাৰ পিছত মই ডাইৰেক্ট লৈ গ'লোঁ মোৰ ফাৰ্মত মোৰ অলৰেডি ব্ৰুডিং চেণ্টাৰ বনোৱা আছিলে আৰু তাতে গণি আমি মুৰ্গীৰ পোৱালিকেইটা ৰাখিলোঁ। মুৰ্গীৰ পোৱালি গণি ৰখাটো বহুত প্ৰয়োজন। আপোনালোকৰ যদি মুৰ্গীৰ পোৱালি আনে তেতিয়াহ'লে গণি কেলেহে ব্ৰুডিঙত সোমাব, কাৰণ নগনাকৈ যদি তাতে 5টা বেছি হয় বা 5টা কম হয় তেতিয়াহ'লে আপোনাৰ হিচাপত গড়বড় আহি যাব। আৰু এই পোৱালিকেইটা এদিনীয়া পোৱালি হয়। ইয়াতে ৰেটটো কিমান হৈছে মই আপোনালোকক জনাই আছোঁ। ইয়াতে কেইটামান পোৱালি আছিলে যিকেইটা ডিফেক্টিভ আছিলে, তাৰমানে কিছুমান এটা পোৱালি আছিলে ঠেং ভাঙা আছিলে আৰু কিছুমান পোৱালি একেবাৰে দুৰ্বল আছিলে। দুৰ্বলবিলাক কি কাৰণত হয়? প্ৰথম কাৰণটো হ'ল যে এই মুৰ্গীবোৰ এদিনীয়া মুৰ্গীৰ পোৱালি। যদি মুৰ্গীৰ পোৱালিকেইটা হিট ভালকৈ নাপায় তেতিয়াহ'লে মুৰ্গীৰ পোৱালি দুৰ্বল হ'ব। কণী যেতিয়াই ইনকিউবেটৰত সোমায়, ইনকিউবেটৰত পোৱালি দিয়াৰ সময়ত একেলগে পোৱালি নিদিয়ে। কিছুমান কণী আগতীয়াকৈ পোৱালি দিয়ে আৰু কিছুমান কণীৰ অকণমান লেট হয়। কিছুমান কণী এনেকুৱা থাকে যে লাষ্টত পোৱালি কণীৰ শ্বেলটো ভাঙি কেলে ওলাই আহিব নোৱাৰে অট'মেটিকেলি। তো সেই ক্ষেত্ৰত কি হয়, অকল মূৰটো ওলায়, তেতিয়া মানুহে কণীটো ভাঙি পোৱালিটো ওলাই দিয়ে আৰু হিটত ৰাখে। কিন্তু হিটত ৰাখিলেও সেই পোৱালিটো অকণমান দুৰ্বল হৈ যায়, কাৰণ ই আগৰে পৰাই দুৰ্বল হৈ আছে। আৰু এটা বহুত গুৰুত্বপূৰ্ণ কাৰণ আছে যে চাব, যিবোৰ মুৰ্গী প্ৰথম কণী পাৰে সেই কণীবোৰ সৰু হয়, আৰু সেই কণীৰ পৰা যদি আমাক পোৱালি বাহিৰ কৰিব লাগে তেতিয়াহ'লে কণীয়ে ইমান সৰু, তাৰ পোৱালি কিমান ডাঙৰ হ'ব, সেইকাৰণে পোৱালিও সৰু হৈ যায়। তো এয়া আমাৰ পোৱালিবিলাক চাব পাৰি আছে যে খুব ধুনীয়াকৈ লৰচৰ কৰি আছে। এইবোৰ একদম হেল্ডি পোৱালি, কিন্তু ইয়াৰ মাজতো কিছুমান পোৱালি আছে একেবাৰে সৰু। এইবোৰৰ কাৰণটো সেই দুটাই হ'ব। ইয়াৰ মাজতে কিছুমান বাচি থাকিব আৰু কিছুমান মৰি যাব। চ' যিকোনো চৰাই আপুনি যদি লৈ আহে তেতিয়াহ'লে ইয়াৰ মিনিমাম 5% আৰু মেক্সিমাম 10%ৰ মৰ্টেলিটি, এইটো অ'কে বুলি ক'ব পাৰি। পোৱালিবোৰ আনিয়ে অকণমান টাইম ৰেষ্ট ল'বৰ কাৰণে দিব, 20 পৰা 25 মিনিট পৰ্যন্ত। তাৰপিছত গুড়ৰ পানী বা ORS দিব পাৰে। যদি গৰম বেছি হয় ORS দিব, যদি ঠাণ্ডা হয় গুড়ৰ পানী দিব। ঠাণ্ডা বেছি আছিল গতিকে মই গুড়ৰ পানী দিছোঁ। আৰু আমি অকণমান ধোঁৱা দিছোঁ। ধোঁৱাটো নিমপাতৰ ধোঁৱা, যিটো নেকি পৰিৱেশটো চাফ কৰিব আৰু লগতে মহ যিবোৰ আছে মহবিলাকো বাহিৰত গুচি যাব। আৰু আমি এতিয়া হিট দি আছোঁ 100 পাৱাৰী বাল্বৰ। 2টাৰ পৰা 3টা দিছোঁ মই লগাই। এটা বস্তু ধ্যান ৰাখিব যে যিকোনো পোৱালি এনেকৈ থোপ লাগি থাকে, চ' থোপ লগাটো গুচাই দিব লাগিব। যদি থোপ লাগি থাকে তেতিয়াহ'লে ইহঁতে হেঁচিকেলে মাৰি পেলাব বেলেগ মুৰ্গীক। যিবোৰ দুৰ্বল মুৰ্গী আছে সেইবোৰ তলত পৰি যাব আৰু সেইবোৰ মৰি যাব। আৰু মই এনেকৈ যিবোৰ দুৰ্বল আছে মই বেলেগ এটা কেছত ছেপাৰেট কৰি ৰাখিছোঁ। যেনেকৈ আপোনালোক দেখা পাই আছে, এই ক'লা পোৱালিটো অকণমান দুৰ্বল আছে, এই পোৱালিটো অকণমান দুৰ্বল আছে। এটা পোৱালিৰ ভৰি ভঙা আছিলে, যিটো নেকি মই দেখাই আছোঁ। এই পোৱালিটোৰ অলৰেডি ভৰিখন ভঙা আছিলে, চ' এইটোকো মই ছেপাৰেট কৰি কেলে ৰাখি দিছোঁ। আৰু এটা পোৱালি দেখাই আছোঁ, এই মুৰ্গীটোৰ ইণ্টেষ্টাইনটো ওলাই গৈছে, নাজানো কেনেকৈ ওলাইছে, কিন্তু অট'মেটিকেলি ওলাইছে। যেতিয়াই মই কেছবিলাকৰ পৰা নমাইছিলোঁ
সেইখিনি সময়ত তেজ দেখাই আছিলোঁ আৰু তেজ বিচাৰি বিচাৰি এই পোৱালিটোক পালোঁ পোৱালিটোৰ অলৰেডি ইণ্টেষ্টাইনটো ওলাই আছে আৰু এইকেইটা আমাৰ হাঁহৰ চাইজ চাওক 1.5 কিলো প্লাছ হৈছে লগতে এটা মুৰ্গী থাকে এই মুৰ্গীটো হাঁহবিলাকৰ লাহে লাহে আৰু ভিডিঅ' আহিব যে আমি কি খুৱাই আছোঁ আৰু কি মেডিচিন ইউজ কৰি আছোঁ